সকলোকে নতুন এটা ভিডিঅ'ত আৰু বহুত দিনৰ মূৰত আকৌ নতুন এটা ভিডিঅ' লৈ আপোনালোকলৈ আগবঢ়াইছোঁ আৰু মই বৰ্তমান আছোঁ দোকানত আৰু এতিয়া গৈছোঁ এটা এণ্ড্ৰইড চিষ্টেম লগাবা যিহেতু মই ঘৰত গৈ কিনে হোম ডেলিভাৰী কৰি আছোঁ তো এতিয়া গৈছোঁ মুকালমুৱা পিনে ৰখি আছে মিন্ময় আৰু ই হায়দৰাবাদৰ পৰা আহি পেলাই বেছি দিন হোৱা নাই আহিব তো এতিয়া একেলগে আমি গৈছোঁ ৰামপুৰ আহি পালো কাষ্টমাৰৰ ঘৰ আৰু আমি ডোৰ ষ্টেপ সাৰ্ভিস দিম একদম লৈছো সামানৰ তো এইটো হৈছে কাষ্টমাৰৰ ঘৰ এইখন টিয়াগো আছে টিয়াগোত নলগাও টিয়াগোখনত নলগাও আৰ্টিগানত লগাম আৰু ইয়াত লগাই কিনে আকৌ গৈছোঁ হাজো কাৰণ তাতে কিবা এটা প্ৰগ্ৰেম আছে তো মই আৰু এবাৰ আহি আছে ডিম্পু গুৱাহাটীৰ পৰা আমি গৈ আছোঁ তালৈকে এনেকৈ হৈ গ'ল ইনষ্টল আৰু ইয়াতে এইটো এণ্ড্ৰইড চিষ্টেমৰ ষ্টিয়াৰিং হুইল কণ্ট্ৰলো আছে এইটো ভলিউম আপ ডাউন ষ্টিয়াৰিঙত যি মানে চুইচ থাকে চব কণ্ট্ৰল ইয়াতে হৈ যায় আৰু এইখন হৈছে আৰ্টিকা তো ইয়াতে ইনষ্টল হৈ গ'ল আৰু এতিয়া কাষ্টমাৰৰ ফিডবেক এটা লৈছোঁ দাদা কেনেকুৱা লাগিল এইটো মানে যিহেতু হামানৰ হয় ভালে লাগিছে তো গোটেইখিনি ফিটিং বঢ়িয়া হৈছে ঠিক আছে ভালে আছে একদম পুৰা কাপলাৰ ফিটিং ধুনীয়া এইখন ডিছপ্লে লগালোঁ এখেতসকলে নলবাৰীৰ পৰা আহি মোক ঘৰতে লগাই দি গ'ল ইমান ধুনীয়াকৈ লগাইছে একদম পুৰা ডেস্কবৰ্ড পুৰা ফিনিছ একদম পুৰা ধুনীয়া ফিনিছ কৰি লগাই দিছে ক'তো একো গম নাপায় কোনো ৱেৰ কাট নাই একো নাই কাপলাৰ ফিটিং ধুনীয়া ফিটিং আৰু কোৱালিটিটো কেনেকুৱা কোৱালিটিটো ভাল পাইছোঁ মই হামান ধুনীয়া পাইছোঁ কোৱালিটি আৰু এখেতসকলৰ ছাৰ্ভিচটো মই মেইনলি ভাল পাইছোঁ এখেতসকলে নলবাৰীৰ পৰা আহি মোক ঘৰত লগাই দি গৈছে ঠিক আছে দাদা থেংক ইউ এতিয়া আমি গৈ আছোঁ হাজোলৈকে আৰু আপোনালোকে সকলোৱে জানে শুৱালকুছি বস্ত্ৰ নগৰী আৰু তাতে সেইকাৰণে পাট মুগাৰ দোকান এখন মানে অপেনিং হ'ব মানে শুৱালকুছিত নহয় হাজোত মানে পাখামালাৰ চকতে অপেনিং হ'ব আমাৰ লগৰে তো পাঠক চিল্কালয় বুলি গৈ আছোঁ তালৈকে চাৰা পিচি যাই আছে তুমি কি কয় চৰকাৰী চাকৰি পাৱাৰ চাৰ্টতে গম পায় আপাটো চাৰ্টত হেলমেটৰ ষ্টাইলত গম হয় কিন্তু মানে কি চৰকাৰী চাকৰিয়াল মানুহখিনিকে বগা টাইপৰ চলা কম দামী হেলমেট কিবা এনেকুৱা কথাটো বেয়া হোৱা নাই ঠিকে আছে বাৰু এনেকৈ গৈ আছোঁ এতিয়া হাজোলৈকে তো বলক আহি পালোঁ হাজো আৰু এতিয়া অলপমান ৰখিছোঁ কাৰণ ইপিনে ডিম্পুহঁত গুৱাহাটীৰ পৰা আহি আছেতো আৰু এতিয়া আমি মানে যিহেতু বহুত গৰম এতিয়া ৰাস্তাতে পালোঁ ডাব নাৰিকল তো ডাব নাৰিকল খাব লাগে তো ইপিনে এতিয়া ডাব ল'ম আৰু ডাব নাৰিকল খাম বহুত দিন খোৱা নাই এইটো বহুত ভাল বস্তু হয় দুটা প্ৰফিট আছে মানে কি পানী যিটো খালে আৰু নাৰিকলটো পায় যেতিয়া নাৰিকলটো ল'ব তো মানে কি যেতিয়া মানে এইটো ডাবটো ল'ব তো মানে নাৰিকল থকাটো হ'লে ভাল আৰু দুটা হৈ যায় সেইপিনে ডিম্পুহঁতো আহি পেলাই গুৱাহাটীৰ পৰা এইকেইটা চিমনি লৈ এইখন হৈছে দোকানখন পাট মুগাৰ দোকান আৰু ইয়াতে সকলোৱে আহিব হাজোৰ পাখামাৰা চকতে আছে সকলোৱে ইয়াতে আহি যদি লাগে বিয়া হওক কিবা হওক তাৰ কাৰণে লৈ ল'ব পাৰিব টেনশ্যন নাই আৰু পিয়ৰ হয় চব বস্তু পিয়ৰ নিজা এখেতসকলৰ নিজা মানে প্ৰডাকশ্যন নিজা হয় এখেতসকলৰ এনেকৈ আমি এতিয়া গৈ আছোঁ জাহান চাহ এইপিনে আছে কৌশিক আৰু এতিয়া মানে মিন্ময়ক ল'ব গৈ আছোঁ কাৰণ মানে কি মিন্ময় আৰু মই পৰা আহি কিনে মিন্ময় ঘৰত গ'ল কাৰণ ড্ৰেছ চেঞ্জ কৰিব লগা হৈছে তো মই এতিয়া চেঞ্জ কৰি কৌশিকক ল'লোঁ আৰু এতিয়া গৈ আছোঁ জাৱান চাব তো এইপিনে মিন্ময় শৰ্মা আহি পেলাই তো ছাৰ জাৱান চাব দি মানে ভাৰতবৰ্ষৰ ইতিহাসত এখন এনে চিনেমা যিখন চিনেমা চাবৰ কাৰণে আমি টিকেট মোটামুটি 5 দিন ৰখিছো টিকেট নাই ফাইনেলি কিবাকে যোৱাকালি ফ্লাছ চেলত টিকেটটো ধৰিলো বহুত ভাল জেগাত পাইছো টিকেট আৰু মানে কি 2021 যিনকে কোভিডৰ ভেকচিন লোৱাৰ কাৰণে আমি শ্লট বিচাৰিছিলোঁ কালি আমি গোটেইকেইটা মানে শ্লট বিচাৰিব লগা হৈছে চালাৰ পৰা আহিছে কিংকৰ তো সি মানে গণেশ মন্দিৰত ৰখি আছে কেতিয়াবা আহিছে আৰু এইটো কিংকৰ ৰখি আছে তো তাকো লওঁ আৰু লৈ কিনে যাব লাগে জাৱান চাব এইবিলাক কিংকৰ সি মানে পাঠশালাৰ পৰা আহিছে জোচ জাৱানৰ চেষ্টা নকওঁ ফাইনেলি আহি পালোঁ চিনেমা হল আৰু বহুত দিন ৰখি কিনে কিবা টিকেটটো পাইছোঁ তো শ্বাহৰুখ খানৰ পুতাকেও পোৱা নাছিল বোলে টিকেট তো আমি কিবাকে পালোঁ আৰু এতিয়া ভিতৰত সোমাব লাগে চিনেমা ষ্টাৰ্ট হ'ব আৰু 10 মিনিট আছে তো বলক আৰু চিনেমা হলৰ পৰা ওলাই কিনে আপোনালোক ৰিভিউটো দি আছোঁ কেনেকুৱা কি হৈছে অলৰেডি বহুতে পাইছে আপোনালোক দেৰি তো এতিয়া হলৰ ভিতৰত সোমাই আহিলোঁ কিন্তু মোৰ এটা প্ৰব্লেম হ'ল কি মোৰ টিকেটটো মানে মোৰ লগত নাই ইহঁতৰ লগত আছিল মই যেতিয়া সোমালোঁ মানে মই টিকেটটো দেখালোঁ মই QR কোড এখন দেখা দিছোঁ কাৰোবাৰ নাজানো QR কোডখন দেখা পাই সোমাব দিছে एक घंटे का टाइम देता हूँ एक घंटा পিছত ওলাই আহি কিনে কৌশিকহঁতৰ ৰিভিউ মোৰ ৰিভিউ সকলো পাই যাব প্ৰথমতে ঘৰলৈকে যাওঁ কিন্তু তাৰে আগতে কৌশিকৰ আমাৰ লগৰকেইটাৰ ৰিভিউটো লৈ লওঁ বাপৰে বম মাছি চিনেমা হয় এই বাপৰে এতকে নাই আৰু পাচাৰতকৈ ভাল হৈছে না বহুত এটা কথা কওঁ পাচাৰতকৈ যোনে চাবা নাই না চাবা হওক চিৰিয়াছলি কৈছোঁ না এনেকুৱা চিনেমা 2023ত ওলাই নাই
সঁচাকৈ এনেকুৱা চিনেমা 2023 সঁচাকৈ ওলোৱা নাই। লাষ্ট এখন ওলাইছিল পাঠান, যদি পাঠানৰ লগত তুলনা কৰোঁ তো পাঠানতকৈ বহু গুণে ওপৰৰ চিনেমা হয় এখন, কাৰণ আপুনি চকুটো 1 মিনিটৰ কাৰণে বন্ধ কৰিব নোৱাৰে। কিন্তু এটা কথা মোৰ ভাল লাগিছে কি, এনে নৰ্মেল চিনেমাত হিৰো এবাৰ এণ্ট্ৰি মাৰাৰ পিছত কি হয়, এবাৰ হাততালি দিয়ে, কিন্তু এইখন চিনেমাত যিমানবাৰে শ্বাহৰুখ খান ওলায় সিমানবাৰে হাততালি হলৰ ভিতৰত চলি আছে, কাৰণ সেইটো এটা মোৰ বহুত ভাল লাগিছে। যিমানবাৰে শ্বাহৰুখ খান ওলায় সিমানবাৰে মানে হলত মানে হাততালি। তো প্ৰত্যেকটা মানে এণ্ট্ৰিতে শ্বাহৰুখ খানৰ এটা বেলেগ বেলেগ কেৰেক্টাৰত এণ্ট্ৰি পাই থাকিব আপোনালোকে। সেই যিটো মজাজ ফিল্মখনত সেই এটা বহুত ধুনীয়া মজা এটা দিছে ডাইৰেক্টৰে। আৰু এই বয়সত শ্বাহৰুখ খানে যে এনেকুৱা এক্টিং কৰিব ভবাই নাছিলোঁ। তো সঁচাকৈ আপোনালোকে চাব গৈ কিনে কেনেকুৱা একশ্যন, সেই একশ্যন আপুনি 2023 বলিউডত এনেকুৱা একশ্যন আপোনালোকে পোৱা নাই। চিনেমাখনত মানে এক্টিং আৰু একশ্যনৰ বিষয়ে বিশেষ ক'ব লগা নাই, বহুতেই ভাল হৈছে। কিন্তু চিনেমাৰ যিটো ষ্টৰি লাইন আছে, ষ্টৰি লাইনটো অলপমান বেলেগ চিনেমাতকৈ বেলেগ কৰিব পাৰিলে হয় সেইখন মানে শ্বাহৰুখ খানৰ চিনেমা হিচাপে। কাৰণ কিয় কৈছোঁ, এনেকুৱা ফিল্ম এখন অলৰেডি ওলাই গৈছে গব্বৰ, তো এইখন গব্বৰ 2 হ'ব লাগিছিল, 2.0 মানে তেনেকুৱা টাইপৰে চিনেমা হয়। আপোনালোক অলপমান জনাই থৈ দিলোঁ। তো হলত গৈ চাব এইটো। আৰু এইটো মোৰ ফালৰ পৰাহে ৰিভিউ দিছোঁ, কোনোবাই হয়তো বহুত ভাল পাব পাৰে, কোনোবাই হয়তো, মই কোৱা নাই যে মই বেয়া পাইছোঁ। বহুত ওপৰৰে চিনেমা হয়। 2023 বহুত ভাল চিনেমা দিছে এইখন, কিন্তু ষ্টৰি লাইনটো অকণমান চেঞ্জ কৰিব পাৰিলে হয়। অলৰেডি এনেকুৱা এখন মানে ওলাই গৈছে আগতে, তো অলপমান বদলাব পাৰিলে হয়। আৰু এটা কথা কৈ দিওঁ, ফাৰ্ষ্ট হাফটো ছেকেণ্ড হাফতকৈ বহুত মানে বেছিয়ে ভাল হৈছে। কাৰণ ছেকেণ্ড হাফ, ফাৰ্ষ্ট হাফ চোৱাৰ পিছত ছেকেণ্ড হাফত এটা এক্সপেক্টেশ্যনটো বেলেগ থাকে, মানে গমটো পাইছে সকলোৱে, মানে অলপ ফাৰ্ষ্ট হাফতকৈ বেছি মানে এক্সপেক্টেশ্যনটো বেছি থাকে। তাতে অকণমান ইহঁতৰ ছেকেণ্ড হাফটো অলপমান ল' হৈ গৈছে। তথাপি বঢ়িয়া চিনেমা, সকলোৱে যাব চাব। আৰু শেষত এটা কথাই ক'ম, চিনেমাখন চাব সকলোৱে হলত গৈ কিনে, কাৰণ বহুতেই ভাল চিনেমা হয়। যেনেকৈ আপোনালোকে আদিপুৰুষ, ব্ৰহ্মাস্ত্ৰ কিবা কিবি এনেকুৱা চিনেমা চাই কিনে হলৰ পৰা ওলাই আহি কিনে এটা কথাই কৈছিলে ভাল হোৱা নাই, তো ইয়াতে সেইটো বস্তু নাপায়। ওলাই কিনে এটা ধুনীয়াকৈ হাঁহি মাৰি ক'বই লাগিব আপোনালোকে এইটো যে বহুতেই ভাল চিনেমা 2023 এইখন দিছে।